আপুনি যদি গান শুনি ভাল পায় আৰু যদি আপুনি গান ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে এই ভিডিওটো একমাত্ৰ আপোনালোকৰ কাৰণে কিয়নো মই আজি দেখুৱাম আপোনালোকক কেনেকৈ আপুনি কম সময়ৰ ভিতৰতে বহুত গান ডাউনলোড কৰিব পাৰিব সকলো ফ্ৰী কোনো ধৰণৰ পইচা দিব নালাগে কোনো ধৰণৰ একো টাস্ক কমপ্লিট কৰিব নালাগে আপুনি ফ্ৰীতে গান ডাউনলোড কৰিব পাৰিব গতিকে আপুনি কেনেকৈ গান ডাউনলোড কৰিব এই ভিডিওটো শেষলৈকে চালে সকলোখিনি গম পাব মই মোৰ মোবাইলত আপোনালোকৰ সন্মুখত গান ডাউনলোড কৰি দেখুৱাই দিম আপোনাৰ যিটো গান পছন্দ যি গান পছন্দ আপুনি জাস্ট সার্চ কৰক আৰু ডাউনলোড কৰক কোনো ধৰণৰ পইচা দিব নালাগে আপুনি সকলো ফ্ৰী ডাউনলোড কৰিব পাৰিব গতিকে আপুনি এই ভিডিওটো এটা ধুনীয়াকৈ লাইক কৰক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে কৰি লওক গতিকে দেৰি নকৰি বলক ভিডিওটোলৈকে আগবাঢ়ো নে কি ক এতিয়া আপুনি প্ৰথমতে মোৰ ভিডিও ডেসক্ৰিপচনত থকা লিংকটোৰ পৰা আপুনি সফটৱেৰটো ধুনীয়াকৈ ডাউনলোড কৰি লওক আৰু সফটৱেৰটো ডাউনলোড কৰা হোৱাৰ পিছত আপুনি সফটৱেৰটো ওপেন কৰি দিয়ক মোৰ যেটো ডাউনলোড হৈ আছে মই সফটৱেৰটো ডাইৰেক্ট ওপেন কৰিছো তাৰ পিছত এনেকুৱা এখন পেজ আপুনি দেখা পাব আৰু ইয়াতে আপুনি সেটিংছত টেপ কৰক তাৰ পিছত ইয়াতে আপুনি সেটিংছটো মিলাই লব পাৰিব আপুনি কিমান kbps ত গান ডাউনলোড কৰিব বিচাৰে ইয়াতে আপুনি হেতু মিলাই লওক মই 320 kbps কৰি দিছো তেতিয়ালে গানৰ সাউন্ড কোৱালিটিটো ধুনিয়া হয় লগতে আপুনি ইয়াতে অডিও ফৰমেট আপুনি m4a আৰু mp3 এই দুটা অপচনৰ কোনটো সিলেক্ট কৰিব বিচাৰে আপুনি সিলেক্ট কৰক মই mp3 ইউজ কৰিছো আৰু ডিফল্ট ডাউনলোড ডাইৰেক্টৰী এই অপচনটোত আপুনি আপোনাৰ মেমৰিত অটোমেটিক্যালি ডাউনলোড হৈ যাব ফোন মেমৰিত mp3 সং নামৰ ফোল্ডাৰটোত আপোনাৰ গান সেভ হৈ থাকিব আপোনাৰ ডিভাইস মেমৰিত মানে ফোন মেমৰিত এতিয়া আপুনি ইয়াক সেভ কৰি দিয়ক সেভ কৰাৰ পিছত আপুনি ধুনিয়াকৈ এনেকুৱা এখন আকৌ পেজ খোল খাব আৰু ওপৰত এই সাৰ্চ সং অপচনটোত আপুনি ক্লিক কৰক তাৰ পিছত ওপৰত আপুনি সাৰ্চ কৰা অপচনটো পাব আৰু ইয়াতে টেপ কৰাৰ লগে লগে আপোনাৰ কিবোৰ্ডখন ওলাব আৰু এতিয়া আপুনি ইয়াতে যি গান ডাউনলোড কৰিব বিচাৰে সেই গানটোৰ নাম ইয়াতে সাৰ্চ কৰি দিব পাৰে নহলে গানটো সিনেমাখনৰ নাম সাৰ্চ কৰিব পাৰে নহলে সেই সিঙ্গাৰটোৰ নাম সাৰ্চ কৰিব পাৰে মই জুবিন লিখিছো তাৰ পিছত সাৰ্চ কৰি দিছো সাৰ্চ কৰাৰ লগে লগে ইয়াতে জুবিনদাৰ যিমান গান আছে সকলো গান আহি যাব আপুনি আপোনাৰ পছন্দৰ গান ইয়াতে বাছি ল'ব পাৰে ধুনিয়াকৈ মই এই ধুলিকণা অপচনটোত ক্লিক কৰি দিলো দিয়াৰ লগে লগে গানৰ লিষ্ট আহি গল আৰু ওপৰত যেটো ধুলিকণা আছে এই গানটোত মই ক্লিক কৰিলো মই এটো গান ডাউনলোড কৰিব বিচাৰো যেতিয়া আপোনাৰ মোবাইলত গানটো প্লে হ'ব প্লে হোৱাৰ পিছত ইয়াতে যেটো সেভ সং টু মেমৰি অপচন আছে ইয়াতে আপুনি ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে ডাউনলোডিং স্টাৰ্টেড অপচনটো আহি গল আৰু ওপৰৰ পৰা আপুনি এনেকৈ টানি চাওক ইয়াত দেখা পাইছে ধুলিকণা ডাউনলোডিং হৈ আছে এনেকৈ আপুনি আপোনাৰ পছন্দৰ গান ডাউনলোড কৰিব পাৰিব মই ডাউনলোড হোৱাৰ পিছত আপোনাক বজাই দেখাই আছো গানটো ডাউনলোড হোৱাৰ পিছত আপুনি বেক আহক তাৰ পিছত এটা ডাউনলোড অপচন আছে ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ ফোল্ডাৰত গানটো চাব পাৰে আৰু যদি আপুনি ফাইল মেনেজাৰত চাব বিচাৰে তেতিয়ালে আপোনাৰ মোবাইলৰ ফাইল মেনেজাৰটো ওপেন কৰক ইয়াতে আপুনি mp3 সং ফোল্ডাৰটো বিচাৰি উলক এইটো আপুনি ইয়াতে কাঞ্চন জংঘা অপচন দেখা পাইছে আৰু এইটো ধুলিকণা গীতটো ডাউনলোড কৰিলো আৰু ইয়া মই প্লে কৰি দেখাই আছো আপোনালোকক ইয়া গান প্লে হৈছে এতিয়া আপুনি গম পালে যে কেনেকৈ কম সময়ৰ ভিতৰত বহুত গান আপুনি ডাউনলোড কৰিব পাৰিব একমাত্ৰ আপোনাৰ মৰমৰ মোবাইলটোত গতিকে বন্ধু বান্ধৱীসকল যদি ভিডিওটো ভাল লাগিছে তেতিয়ালে এটা লাইক কৰিব আৰু এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক কিয়নো এই চেনেলটোত আপুনি মোবাইলৰ ইনফৰমেশনৰ লগতে মোবাইলত ব্যৱহাৰ কৰা সফটৱেৰসমূহৰ বিষয়ে টিপছ বিলাক পাই থাকিব অসমীয়াত গতিকে বন্ধু বান্ধৱীসকল আগলৈ এনেকুৱা ধৰণৰ নতুন ভিডিওৰ সৈতে লগ পোৱাৰ আশা আজিলৈ ইমানতে ধন্যবাদ